মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই তোমালোকক ক্লাছ 7ৰ ইংলিছ টেক্সট বুকখনত থকা লেসন নম্বৰ 1 হবিজ এই লেসনটো শুদ্ধকৈ পঢ়িবলৈ শিকাম। লগতে ইয়াৰ ইংৰাজী ৱৰ্ডসমূহ কিদৰে ভালকৈ প্ৰনাউন্স কৰিব লাগে তাকো শিকাই যাম। এই লেসনটোত তোমালোকৰ ৰুচিৰ বিষয়ে কিছুমান কথা ইয়াত শিকোৱা হৈছে। সকলোৰে নিজস্ব এটা ৰুচি আছে নহয়নে? কিছুমানে পঢ়ি ভাল পায়, কিছুমানে লিখি ভাল পায়, কিছুমানে গান গাই ভাল পায়, তেনেকৈ কিছুমানে খেলি ভাল পায়। ইয়াত বিভিন্ন ধৰণৰ ৰুচিৰ বিষয়ে তোমালোকক জনোৱা হৈছে আৰু সেই ৰুচিখিনি তোমালোকৰ যিখিনি হবিজৰ বিষয়ে সুধিব তাৰ বিষয়ে তোমালোকে ইয়াৰ পৰা চাই পেলাই লিখিব পাৰিবা। আহাচোন ভিডিঅ'টো পলম নকৰি তোমালোকক আৰম্ভ কৰোঁ। আৰু এই ছবিখিনিত দেখিবলৈ পাইছা কিছুমান ইয়াত তেওঁলোকৰ ৰুচিৰ বিষয়ে ইয়াত দিয়া আছে। এতিয়া চাবা, আৰম্ভ কৰোঁ। হবিজ অৰ্থাৎ ৰুচি হয়নে? হোৱাট ডু ইউ ডু ইন ইয়ৰ ফ্ৰী টাইম? তোমালোকৰ আজৰি পৰত কি কৰা? ইফ ইউ হেভ এ লট অফ ফ্ৰী টাইম হেভিং নাথিং টু ডু লাইফ উইল বি বৰিং। যদি তোমালোকৰ ওচৰত যথেষ্ট পৰিমাণৰ সময় আছে কিন্তু তোমালোকৰ কৰিবলৈ একো নাই, তেন্তে তোমালোকৰ জীৱনটো কি হৈ যাব? বৰিং হৈ যাব হয়নে? এ হেপী পাৰ্চন ইজ ইউজুৱেলি এজ বিজি এজ এ বি। কৈছে এজন সুখী ব্যক্তিয়ে কি কৰে? সদায় এটা মৌমাখিৰ নিচিনাকৈ বিজি হৈ থাকে। চাচ পাৰ্চন হেভ এ হবি। কৈছে তেনেকুৱা ব্যক্তিসকলৰ কিছুমান হবি থাকে, যেনে লুক এট দ্য পিকচাৰ বিল'। তলত দিয়া ছবিখিনি তোমালোকক মন কৰিব কৈছে। ৱৰ্কিং উইথ ইয়ৰ ফ্ৰেণ্ড, আৰু তোমালোকৰ বন্ধুসকলৰ লগত ইয়াৰ ওপৰত কাম কৰিব কৈছে ৰাইট ডাউন ইন দ্য বক্সেছ দ্য নেম অফ দ্য হবিজ শ্ব'ন ইন দ্য পিকচাৰ। আৰু তলত দিয়া যিখিনি হবি আছে তাৰ ওপৰত তোমালোকৰ কথা বতৰা পাতি কি কৰিব কৈছে? নামখিনি লিখিব কৈছে। এতিয়া মই লিখি থৈছোঁ, চোৱা। এই ছোৱালীগৰাকীয়ে কি কৈছে? ফটো তুলি ভাল পায়, তেন্তে তাইৰ হবি কি? ফটোগ্ৰাফী। এই ছোৱালীজনী কি কৰিছে? কালেক্টিং ষ্টাম্প, তেন্তে কি কৰিছে? ষ্টাম্প লগাই ভাল পায় কালেক্ট কৰি হয়নে? আৰু এই ল'ৰাজনে কি কৰিছে? প্লেয়িং ফুটবল খেলি ভাল পায়। আৰু এই ল'ৰাজনে কি কৰিছে? পেইণ্টিং, সি আৰ্ট কৰি ভাল পায় হয়নে? তাৰপিছত চোৱা, এইটো ৰিডিং, পঢ়ি ভাল পায়, আৰু এইটো ট্ৰেকিং। ঠিক আছে, তোমালোকে এইটো লিখি ল'বা। নেক্সট চোৱা, তোমালোকে উচ্চাৰণখিনি মন কৰি যাবা। নাও ৰিড মোৰ এবাউট হবিজ এণ্ড হোৱাই ইট ইজ গুড টু হেভ এ হবি। আৰু তলত কিছুমান আৰু হবিৰ বিষয়ে দিয়া আছে আৰু সেইখিনি তোমালোকক পঢ়ি যাব কৈছে। চোৱা, মই পঢ়ি যাম, তোমালোকে মন কৰি যাবা হা। এতিয়া চোৱা, উই অল লাভ টু অকুপাই আৱাৰ চেল্ফ উইথ ডিফাৰেণ্ট এক্টিভিটিজ ইন আৱাৰ ফ্ৰী টাইম। এতিয়া চোৱা, তোমালোকে এইটো অকুপাই আজিলৈকে এতিয়া তোমালোকে 7ত পালা, কিন্তু বহু কিছুমান ল'ৰা ছোৱালী আছে যিহেতু তেওঁলোকে ইংৰাজীটো ভালদৰে প্ৰনাউন্স কৰিব নোৱাৰে, উচ্চাৰণ কৰিব নোৱাৰে। তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুতো লাভদায়ক হ'ব। আৰু যিসকলে পাৰা তেওঁলোকেতো পাৰাই, কিন্তু নোৱাৰাসকলৰ কাৰণে এই ভিডিঅ'টো যথেষ্ট লাভদায়ক হ'ব। মই তেওঁলোকৰ মাক দেউতাকসকলৰ কাৰণে সকলৰ ওচৰত এটা অনুৰোধ কৰোঁ, আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীসকলৰ ইংৰাজী উচ্চাৰণৰ ওপৰত আৰু স্পেলিঙৰ ওপৰত গুৰুত্ব দিব। যিহেতু নেকি তেওঁলোকে কুৱেশ্যন আনচাৰখিনি ঠিকেই মুখস্থ কৰি পেলাই, কিন্তু যেতিয়া পৰীক্ষা হলত লিখিবলৈ বহে কি হয়? তেওঁলোকৰ স্পেলিংখিনি ভুল হৈ যায়, সেইবাবে তেওঁলোকৰ মাৰ্কখিনি কাট খাই যায় নহয়নে বাৰু? এইটো প্ৰব্লেম বহুতৰে দেখা পোৱা যায়। আৰু এই স্পেলিং কেতিয়া ভুল হয়? যেতিয়া তেওঁলোকে উচ্চাৰণটো ভুল কৰে। যিহেতু উচ্চাৰণ ভুল হ'লে লিখোঁতেও ভুল হ'ব, সেইকাৰণে উচ্চাৰণখিনিৰ ওপৰত গুৰুত্ব দিব। ঠিক আছে, আহাচোন আৰম্ভ কৰোঁ। উই অল লাভ টু অকুপাই, এইটো অচুপাই নপঢ়িবা দেই, এইটো অকুপাই আৱাৰ চেল্ফ উইথ ডিফাৰেণ্ট এক্টিভিটিজ ইন আৱাৰ ফ্ৰী টাইম। We love to play different types of game. We love to sing and dance. আমি কি কৰি ভাল পাওঁ? আমি গান গাই ভাল পাওঁ, ডান্স কৰি ভাল পাওঁ হয়নে? Draw and paint, আমি লিখিও ভাল পাওঁ, ড্ৰ কৰি, আৰু পেইণ্ট কৰিও ভাল পাওঁ। তাৰপিছত ৰিড বুকছ, আমি পঢ়ি ভাল পাওঁ কিতাপবোৰ, আৰু ট্ৰেভেল, আমি জাৰ্ণি কৰি ভাল পাওঁ হয় নাই? ভ্ৰমণ কৰি ভাল পাওঁ। These activities give us pleasure, আৰু এই কাৰ্যকলাপে আমাক কি কৰে? আমাক আনন্দ দিয়ে। As people say, all work and no play can make our life dull. There should be a combination of work and play that makes our life happy. Activities which give us fun and joy are hobbies. এইটো what is hobbies বুলি লিখিবলৈ আহিলে কুৱেশ্যন আনচাৰটো কি হ'ব? Activities which give us fun and joy are hobbies. Okay?
নেক্সট মন কৰা ইয়াত কৈছে দেয়াৰ আৰ মেনি কাইণ্ডছ অফ হবিজ ইয়াত বিভিন্ন ধৰণৰ ৰুচি পোৱা যায় হয়নে সাম আৰ ইনডোৰ এক্টিভিটিজ এণ্ড সাম আৰ আউটডোৰ এক্টিভিটিজ কিছুমান ঘৰৰ ভিতৰত কৰা হয় কিছুমান ঘৰৰ মানে অৰ্থাৎ দুৱাৰৰ বাহিৰত কৰা হয় ঘৰৰ বাহিৰত কৰা হয় কালেক্টিং ষ্টাম্প এণ্ড কইনছ বুজিছা নহয় এইবোৰ খুচুৰা পইচাবোৰ ষ্টাম্পৰ কথা কৈছে লিছনিং টু মিউজিক এতিয়া চোৱা এইটো লিছনিং কোনে পঢ়া আৰু লিষ্টেনিং এতিয়া লিষ্টেনিংটো কি হ'ব ৰং হ'ব এটা লিষ্টেনিং নহয় লিছনিং হয়নে আৰু এইটো কি হ'ব চোৱা মিউজিক নহয় দেই মিউজিক লিছনিং টু মিউজিক এণ্ড ৰিডিং বুকছ আৰ ইনডোৰ এক্টিভিটিজ এতিয়া কিছুমান ইনডোৰ এক্টিভিটিজ দিছিলে এতিয়া কি হ'ব ইনডোৰ এক্টিভিটিজৰ নাম আহিলে লিখিবা কালেক্টিং ষ্টাম্প এণ্ড কইনছ লিছনিং টু মিউজিক এণ্ড ৰিডিং বুকছ আৰ ৰিডিং বুক এতিয়া কি হৈছে তোমালোকে যিবোৰ ষ্টাম্প কালেক্ট কৰা কইনছ কালেক্ট কৰা আৰু গান শুনা আৰু পঢ়া কিতাপবোৰ পঢ়া যে সেইবোৰ হৈ গ'ল ইনডোৰ এক্টিভিটিজ আৰু চোৱা আউটডোৰ এক্টিভিটিজৰ বিষয়ে দিছে গাৰ্ডেনিং যিবিলাকে ধৰা বাগিচাত কাম কৰি ভাল পায় হয়নে যিকোনো গছপুলি ৰোপণ কৰা ফুলৰ বাগিচাত ৰোপণ কৰা ফুলপুলি সেইবিলাক হ'ল গাৰ্ডেনিং ট্ৰেভেলিং অৰ্থাৎ যাত্ৰা কৰা ভ্ৰমণ কৰা ছুইমিং সাঁতোৰা ট্ৰেকিং পাহাৰ বগোৱা হয়নে ফটোগ্ৰাফী ফটো তুলি ভাল পোৱা এইবিলাক হৈ গ'ল কি আউটডোৰ এক্টিভিটিজ এতিয়া তোমালোকে আউটডোৰ এক্টিভিটিজ কি লিখিবা এইখিনি চিন দি লোৱা এইখিনিৰ পৰা এইখিনিলৈকে অ'কে তাৰপিছত দিছে প্লেয়িং এণ্ড পেইণ্টিং আৰ বোথ ইনডোৰ এণ্ড আউটডোৰ এক্টিভিটিজ ইয়াত দুটা বস্তু দিছে প্লেয়িং এণ্ড পেইণ্টিং এতিয়া চোৱা প্লেয়িং ক'লে তোমালোকে ইনডোৰ গেমছবোৰ পাইছিলা নাই আমি পাইছিলোঁ 6ৰ কিতাপত কেৰম লুডো চেছ হয়নে এইবিলাক হৈ গ'ল তোমালোকে ইনডোৰ এক্টিভিটিজ সেইকাৰণে এইবিলাক তোমালোকে ভিতৰতো খেলিব পাৰা আকৌ বাহিৰত চোৱা আউটডোৰ গেমছ কি পাইছিলা ফুটবল বেডমিণ্টন টেনিছ হয় নাই ছুইমিং এইবিলাক গেম হৈ গ'ল তোমালোকে বাহিৰত খেলা গেম সেইকাৰণে এই দুটা তোমালোকৰ কি হ'ব আউটডোৰ হ'ব ইনডোৰ হ'ব আৰু নেক্সট হয় পেইণ্টিং তোমালোকে ঘৰৰ ভিতৰতো কৰিব পাৰা আৰু তোমালোকে যিকোনো প্ৰাকৃতিক পৰিৱেশ ধৰা নদীৰ পাৰত হয় না কিছুমান পাহাৰীয়া কাষৰীয়া অঞ্চলত য'ত নেকি তোমালোকে ফুৰিবলৈ যোৱা পিকনিক খাবলৈ যোৱা তাত তোমালোকে পেইণ্টিঙৰ সামগ্ৰীখিনি লৈ গ'লে তাতো তোমালোকে পেইণ্টিং কৰিব পাৰা সেইকাৰণে পেইণ্টিংটো তোমালোকে বাহিৰতো কৰিব পাৰা ভিতৰতো কৰিব পাৰা সেইকাৰণে বোথ আৰ কি হ'ব ইনডোৰ এণ্ড আউটডোৰ এক্টিভিটিজ দুইটাই হৈ গ'ল ঘৰৰ ভিতৰত আৰু বাহিৰত কৰা এক্টিভিটিজ ঠিক আছে ক্লিয়াৰ নে যদি কিছুমান ক্ষেত্ৰত অসুবিধা পোৱা মোক কমেণ্ট কৰি জনাবা নেক্সট চোৱা হিয়াৰ আৰ ফিউ হবিজ অফ সাম অফ আৱাৰ ক্লাছমেট আমাৰ কিছুমান বন্ধু বান্ধৱী আছে তেওঁলোকৰ কিছুমান হবিজ আছে সেই হবিৰ বিষয়ে আমি এতিয়া পঢ়িম এতিয়া ধৰা এজনী আমাৰ ক্লাছমেট হৈ গ'ল নিতা আমাৰ বান্ধৱী কি নিতাৰ হবিজ কি তাই কি বুজাইছে চোৱাচোন তাই কৈছে আই লাভ টু ছিং মই গান গাই ভাল পাওঁ হয়নে ছিংগিং ইজ মাই হবি গান গোৱাটো মোৰ কি হয় ৰুচি হয় আই লাভ ছিংগিং বৰগীত তাই কি গাই ভাল পায় বৰগীত গাই ভাল পায় আই অলছ' লাভ লিছনিং টু ক্লাছিকেল মিউজিক এইটো কি পঢ়িবা ক্লাছিকেল মিউজিক এভৰি মৰ্ণিং আই প্ৰেক্টিছ ছিংগিং এতিয়া চোৱা এইটো কি হ'ব প্ৰেক্টিছ সদায় ৰাতিপুৱা তাই শুই উঠি ছিংগিং কৰে আৰু এটা কথা কৈ দিওঁ তোমালোকে যদি তোমালোকৰ নিজস্ব কিছুমান ৰুচি আছে সেইখিনি তোমালোকে প্ৰেক্টিছ কৰি থাকিবা তেতিয়াহে তোমালোকে সেই কামটোত পাৰ্গত হৈ যাবা হয়নে আৰু যদি সেই কামটো তোমালোকে প্ৰেক্টিছ নকৰা কি হ'ব তোমালোকে সেই কামটোত পাৰ্গত নহ'ব আৰু তোমালোকে কিবা ফল লাভ পাবা জানো সেইকাৰণে কষ্ট কৰিবা সোনকালে উঠিবা পঢ়া লিখাও কৰিবা লগতে নিজৰ হবিখিনিও তোমালোকে কি কৰিবা কণ্টিনিউ কৰি ৰাখিবা অ'কে তাৰপিছত চোৱা আই লাইক টু টেক আউট মাই হাৰমনিয়াম এণ্ড প্লে টিউনছ অন ইট কৈছে তাই হাৰমনিয়ামটো উলিয়াই লয় আৰু ইয়াত কি হয় টিউনছবোৰ বজায় ইট গিভছ মি গ্ৰেট জয় আৰু এই কামটোৱে তাই কি কয় বহুত আনন্দ দিয়ে নেক্সট চোৱা ইৰফানে কি কৈছে চোৱা আই লাইক টু পেইণ্ট ইৰফানে কি কৰি ভাল পায় পেইণ্ট কৰি ভাল পায় তোমালোকৰ ভিতৰত কোনে পেইণ্ট কৰি ভাল পোৱা কোনে গান গাই ভাল পোৱা মোক কমেণ্ট এটা কৰি জনাবা হা কমেণ্ট ছেকশ্যনত যাবা আৰু ধুনীয়াকৈ কমেণ্ট এটা কৰি দিবা আৰু তোমালোকৰ কমেণ্টবোৰ পঢ়িলে মই খুব ভাল পাওঁ আৰু লগালগ মই তাৰ ৰিপ্লাই কৰোঁ আৰু জানানে তোমালোকৰ এটা কমেণ্টে মোক বহুত উৎসাহ দিয়ে আৰু তোমালোকৰ এটা লাইকে মোক বহুত উৎসাহ দিয়ে আৰু মই ভিডিঅ'বোৰ বনাবলৈ প্ৰেৰণা তোমালোকৰ পৰা লাভ কৰোঁ সেইকাৰণে তোমালোকে মোক একো কৰিব নালাগে জাষ্ট এটা লাইক কমেণ্ট কৰি দিয়া হয়তো তোমালোকে পাহৰি যোৱা এতিয়া মনত পেলাই দিলোঁ ঠিক আছে আহাচোন আকৌ আৰম্ভ কৰি যাওঁ আমি আই লাইক টু পেইণ্ট কোনে কৈছে ইৰফানে কৈছে মই পেইণ্ট কৰি ভাল পাওঁ পেইণ্টিং ইজ মাই হবি পেইণ্টিংটো তাৰ কি ৰুচি আই ইউজ ৱাটাৰ কালাৰ ইন মাই পেইণ্টিং সি কি ব্যৱহাৰ কৰে তাৰ কি কয় পেইণ্টিঙত ৱাটাৰ কালাৰটো তোমালোকে ৱাটাৰ কালাৰ ব্যৱহাৰ কৰা নে তাৰপিছত কি কৈছে আই অলৱেজ কেৰি মাই আৰ্ট মেটেৰিয়েলছ এইটো চোৱা এইটো কি পঢ়িবা মেটেৰিয়েলছ উইথ মাই
with me while visiting different place কৈছে মই যদি বিভিন্ন ঠাইত যেতিয়া ফুৰিবলৈ যাওঁ তেতিয়া মোৰ পেইন্টিঙৰ যিবোৰ সামগ্ৰী সেইবোৰ মই মোৰ লগত লৈ যাওঁ বুজি পোৱা নে লৈ যায় I like to sit and paint landscape when I am lonely and bored কৈছে যেতিয়া হি অকলশৰীয়া থাকে হি পেইন্ট কৰিবলৈ আৰম্ভ কৰে হয় না তাৰপিছত চোৱা I take out my paint box and brush and keep myself busy আৰু হি কি কৰে তাৰ পেইন্ট বক্সটো উলিয়াই লয় আৰু ব্ৰাছবোৰ উলিয়াই লয় আৰু তাক নিজকে বিজি কৰি ৰাখে তোমালোকে আজিকালি কি কৰা বহু সংখ্যক ল'ৰা-ছোৱালীয়ে কি কৰে সময় পালে কি কৰে টিভিৰ ওচৰত ৰিমোট কন্ট্ৰল লৈ বহি যায় নহয় নে নহলে কম্পিউটাৰৰ ওচৰত বহি যায় কিন্তু সেইটো খুবেই বেয়া কথা তোমালোকে 6ত পঢ়ি আহিছা হিন্দী লেসনত মই পঢ়াইছিলো যেহেতু নেকি সময় পালে তোমালোকে টিভিটোত বেছি সময় স্পেন্ড নকৰিবা চাবা নাচাবা নহয় এন্টাৰটেইনৰ কাৰণে অলপ চাবা কিন্তু তোমালোকে কিবা এটা শিকিবৰ কাৰণে তোমালোকে প্ৰেক্টিছ কৰিব লাগিব যেটো নেকি ভাল পোৱা হয় না এটা তোমালোকে ইয়াত দেখিলা ইৰফানে যেতিয়া বৰ হয় কি কৰে সি ভাল পোৱা কামটো কৰে এটা তোমালোকে যেতিয়া বৰ হবা তোমালোকে নিজৰ ভাল পোৱা কামটো কৰিবা এটা বিহুৰ তোমালোকে ভেকেশন আহি আছে এসপ্তাহৰ কাৰণে অসমত বিহুৰ ভেকেশন চলিব যেহেতু নেকি সেই ভেকেশনত তোমালোকে কি কৰিবা তোমালোকে টিভিত সময় পাৰ নকৰিবা তোমালোকে টিভিৰ আগত সময় পাৰ নকৰিবা তোমালোকে নিজৰ ভাল পোৱা কামবোৰ কৰি যাবা আৰু নেক্সট ওয়া কৈছে I keep my paintings carefully আৰু তাৰ পেইন্টিংখিনি বহুত সাৱধানে হি ৰাখি থয় I have participate in different art competition and own prize কৈবা very nice কৈছে হি বিভিন্ন কি কয় কম্পিটিশনত ভাগ লয় আৰু তাত হি বিভিন্ন ধৰণৰ প্ৰাইজো হি জিকিবলৈ সমৰ্থ হয় কাৰণ কেলে হি বৰ ধুনীয়া পেইন্ট কৰে নহয় জানো নেক্সট ওয়াইত কি কৈছে এতিয়া আৰু এগৰাকী ছোৱালী দিয়াত দিছে ৰুনাৰ বিষয়ে কি কৈছে মাই ফেভাৰিট হবি ইজ গাৰ্ডেনিং তাই গাৰ্ডেনিং কৰি ভাল পায় হয়নে মইও ভাল পাওঁ গাৰ্ডেনিং কৰি এতিয়া ইয়াত কৈছে কি মাই ফেভাৰিট হবি ইজ গাৰ্ডেনিং তাই গছপুলি ৰুই আছে ফুলপুলি মান ধুনীয়াকৈ ৰুইছে গাৰ্ডেনিং কৰি ভাল পায় এট হোম উই হেভ এ কিচেন গাৰ্ডেন ইন আৱাৰ backyard and a flower garden in front of our house তাই ঘৰৰ বেক সাইডে আৰু ফ্ৰন্টটো দুখন বাগিচা আছে কৈছে এখন কিচেন গাৰ্ডেন আৰু এটা ফ্লাৱাৰ গাৰ্ডেন হয়নে ঘৰৰ সন্মুখত আছে we grow all kinds of vegetables যেটো নেকি কিচেন গাৰ্ডেন তাত কি কৰে তাই শাক-পাচলি ৰোপণ কৰে আৰু যত নেকি ফ্লাৱাৰ গাৰ্ডেন তাত ফুল পুলি ৰোপণ কৰে হয়নে বিশেষকৈ শাক-পাচলি আমি ঘৰৰ পাছফালে ৰো আৰু আগফালে আমি ফুলনি বাগিচা এখন ৰো হয়নে এতে কৈছে I also collect a variety of flowers for our garden আৰু বিভিন্ন ধৰণৰ ফুলপুলি তাই নিজৰ গাৰ্ডেনত ৰোপণ কৰি গৈছে বুলি কৈছে I like planting new plant and watering them কৈছে নতুন পুলিবোৰ তাই ৰুই ভাল পায় আৰু তাত পানী দিও তাই ভাল পায় every morning সদায় ৰাতিপুৱা I water the plant and clean the beds এতিয়া কৈছে ইয়াত ৰাতিপুৱা যেতিয়া তাই শুই উঠি সদায় গাৰ্ডেনখন কি কৰে বাগিচাখনৰ ফুলপুলিত পানী দিয়া আৰু ক্লিন দা বেডছ ইয়াত বেডছ মানে কাক বুজোৱা হৈছে যেটো নেকি গাৰ্ডেনৰ যিখন মজিয়া হয় না ফুলনি বাগিচাখনৰ মজিয়াখনক বুজা হৈছে সেইবিলাক সাফা চিকুণ কৰে এতিয়া তাত কিছুমান এক্সট্ৰা এক্সেস কিছুমান সৰু এনে অসমত ক'ব গলে গহৰা গজা বুলি কয় সেইবোৰ গছ পুলি গজি যায় সেইবোৰ তাই সাফা কৰে I also look after the garden in our school আৰু তাছ কৈছে It gives me a sense of joy seeing the plant grow. যেতিয়া ফুলিপুলিবোৰ ডাঙৰ দীঘল হোৱা দেখে তাই বহুত আনন্দ লাভ কৰে I feel fit and active working in the garden আৰু যেতিয়া ৰাতিপুৱা তাই গাৰ্ডেনখনত কাম কৰে তাই নিজকে নিজে বহুত সুস্থ অনুভৱ কৰে কাৰণ কেলে ৰাতিপুৱাৰ যিটো বতাহ আৰু হেতু আমাৰ গাত সদায় লাগিব লাগে আৰু আমাৰ শৰীৰৰ কাৰণেও ভাল এটা এক্সাৰসাইজও হৈ থাকে হেকাৰণে সদায় সোনকালে উঠিব লাগে এতিয়া আজি মই 4টাত উঠিলো উঠি পেলে তোমালোকৰ কাৰণে ভিডিও ৰেডি কৰি আছো ঠিক আছে এতিয়া তোমাৰ টাইম হৈছে 5:30 এটা সো I am also learning a lot about different types of plant আৰু তাই বিভিন্ন পুলিৰ বিষয়ে তাই শিকিও থাকে অৰ্থাৎ বিভিন্ন পুলিৰ বিষয়ে তাই অধ্যয়ন কৰি থাকে অধ্যয়ন কৰিবৰ কাৰণে বিশেষ প্ৰয়োজন নাই তোমালোকৰ সোৱা কিতাপত অসুবিধা নাই অৰ্থাৎ কিতাপ
কিতাপতো তোমালোকে পঢ়িব পাবা কেনেকৈ গছপুলি তোমালোকে চোৱা চিতা কৰিব পাৰা কেনেকৈ তোমালোকে দেখভাল কৰিব পাৰা তেনেকৈ তোমালোকে মোবাইলতো শিকিব পাৰা নেক্সট হয় ইয়াত শ্যামৰ বিষয়ে কি পাইছে আই স্পেণ্ড মাই ফ্ৰী টাইম ৰিডিং সি তাৰ আজৰি পৰৰ সময়কণ কি কৰে পঢ়াত ব্যস্ত থাকে এতিয়া পঢ়া বুলি ক'লে অকল যে স্কুলৰে কিতাপ পঢ়িব লাগে তাৰ কথা নহয় তোমালোকে বিভিন্ন ধৰণৰ সাধু কিতাপ পঢ়িব পাৰা কমিক পঢ়িব পাৰা কিছুমান তোমালোকে ধৰ্মীয় গ্ৰন্থ কিছুমান পঢ়িব পাৰা নহয় জানো এটা আজৰি সময়ত তোমালোকে সেইবোৰ পঢ়িব পাৰা এতিয়া শ্যামে কি কৰে ৰিডিং কৰে ৰিডিং ইজ মাই হবি তাৰ হবি কি ৰিডিং হয় না আই ৰিড অল কাইণ্ডছ অফ বুকছ সি সকলো ধৰণৰ কিতাপ পঢ়ে আই এনজয় ৰিডিং ষ্টৰি বুক সি সাধু কিতাপ পঢ়ি ভাল পায় বায়োগ্ৰাফিক অফ গ্ৰেট পাৰ্চন আৰু যি বিভিন্ন অৰ্থাৎ মহান ব্যক্তিসকলৰ আত্মজীৱনীও পঢ়ি সি ভাল পায় তোমালোকেও পঢ়িব পাৰা গান্ধীজীৰ বিষয়ে পঢ়িব পাৰা তাৰপিছত ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে পঢ়িব পাৰা হয়নে বিভিন্ন ধৰণৰ মহান ব্যক্তিৰ বিষয়ে পঢ়িব পাৰা তাৰপিছত কি কৈছে আই অলছ' লাভ টু ৰিড এডভেঞ্চাৰ এণ্ড মাইজেৰী ষ্টৰিজ এতিয়া চোৱা এইটো এডভেণ্টৰ বুলি নপঢ়িবা হা এইটো ক্লিয়াৰ কৰিছোঁ তোমালোকক এডভেঞ্চাৰ টি ইউ যেতিয়া মিলিব টি ইউ আৰ তেতিয়া এই উচ্চাৰণ কৰিব এডভেঞ্চাৰ এণ্ড মাইজেৰী ষ্টৰিজ এইটো মাইটেৰী নপঢ়িবা মাইজেৰী পঢ়িবা হা ষ্টৰিজ আৰু চোৱা I can read them over and over again আৰু সি বাৰে বাৰে সেইবোৰ পঢ়ে হয়নে and I enjoy doing so আৰু সেইটো কৰি সি ভাল পায় after reading I also write a review of the story আৰু পঢ়াৰ শেষত কি কৰে সি সেই ষ্টৰিটোৰ কিছুমান ৰিভিউবোৰ তাত আকৌ সি লিখি যায় নেক্সট চোৱা ইয়াত আৰু এটা ল'ৰাৰ বিষয় দিছে বিৰলাঙৰ বিষয়ে কি দিছে মাই হবি ইজ কালেক্টিং ষ্টাম্প এতিয়া প্ৰথম যিটো আমি পাইছিলোঁ তাত মই লিখি দিছিলোঁ কালেক্টিং ষ্টাম্প যি বিভিন্ন ধৰণৰ ষ্টাম্পবোৰ কালেক্ট কৰিব আৰু সি তাৰ বহি বা যিকোনো হেৰিত পেজত লগাই যাব ইয়াত কৈছে দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টাম্প সি সেই ষ্টাম্পখিনিৰ ওপৰত অধ্যয়নো কৰে আৰু কালেক্টো কৰে হয়নে ইয়াত কৈছে দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টাম্প ইজ কল্ড ফিলেটলি এতিয়া হোৱাট ইজ ফিলেটলি আহিলে কি লিখিবা আহিবই তোমালোকৰ কুৱেশ্যনত হোৱাট ইজ ফিলেটলি লিখিবা দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টাম্প ইজ কল্ড ফিলেটলি আই ষ্টাৰ্টেড কালেক্টিং ষ্টাম্প when I was in class 1 সি কেতিয়াৰ পৰা কালেক্ট কৰিছে যেতিয়া সি 1ত আছিলে এতিয়া তোমালোকে কিহত পালা 7ত পালা হয়নে তেন্তে সি 1ৰ পৰাই কালেক্ট কৰি গৈছে my uncle who stays in the United States used to write letters to us. I used to take out the stamp from the envelopes and stick them in an album. যিবিলাক এনভেলপ সি কালেক্ট কৰে সেই এনভেলপত যিবোৰ ষ্টাম্প থাকে সেইবোৰ এৰুৱাই পেলাই কি কৰে তাৰ যিখন এলবাম তৈয়াৰ কৰিছে সেই এলবামত সি লগাই যায় হয়নে মাই parents and teachers encouraged me to pursue this hobby কৈছে তাৰ অৰ্থাৎ মাক দেউতাকে তাৰ শিক্ষকসকলে তাৰ ককা আইতাসকলে তাক এনকাৰেজ কৰে তাৰ এই হবিটোৰ কাৰণে আই হেভ এ লাৰ্জ কালেকশ্যন অফ ষ্টাম্প তাৰ ওচৰত বিশাল কালেকশ্যন আছে ষ্টাম্পৰ অৰ্থাৎ তাৰ সি সংগ্ৰহ কৰি ৰাখিছে আই হেভ লাৰ্ণড a great deal because of this hobby I not only collect stamp but also study the stamp সেই ষ্টাম্পখিনি সি কালেক্টে নকৰে তাৰ ওপৰত সি অধ্যয়ন কৰে during my free time I read about stamp used by postal department of different countries কৈছে সি যেতিয়া সময় পায় সেই ষ্টাম্পখিনি কেনেকৈ মানে ব্যৱহাৰ কৰা হয় তাৰ ব্যৱহাৰৰ বিষয়ে আৰু তাৰ ওপৰত অধ্যয়ন কৰি যায় আৰু এইটো চোৱা কাণ্ট্ৰিজ এইটো কাউণ্ট্ৰিজ নপঢ়িবা কাণ্ট্ৰিজ ডিফাৰেণ্ট হয়নে ডিপাৰ্টমেণ্ট মই পঢ়ি গৈছোঁ পোষ্টেড এইখিনি তোমালোকে উচ্চাৰণখিনি চাই যাবা নাও ইট ইজ উইথ দ্য এডভান্সমেণ্ট অফ টেকন'লজি এইটো কি পঢ়িবা এডভান্সমেণ্ট আৰু এইটো কি পঢ়িবা টেকন'লজি কমিউনিকেশ্যন ছিষ্টেম হেভ চেঞ্জ এতিয়াৰ দিনত বহুতখিনি এডভান্স হৈ গ'ল হয়নে বহুতখিনি মাত্ৰ টেকন'লজি যিমান আগবাঢ়িলে 2025তো বহুতেই আগবাঢ়ি গ'ল এতিয়া আগৰ জামানা নাই এতিয়া সকলো কামেই সহজ হৈ পৰিলে people mostly communicate through email SMS MMS
etc এটা মানুহবিলাকে ইজনে আনজনৰ লগত কেনেকৈ কমিউনিকেট কৰে অৰ্থাৎ সংযোগ কৰে যোগাযোগ কৰে ইমেইলৰ সহায়ত এছএমএছৰ সহায়ত এছএমএছৰ সহায়ত এমএমএছৰ সহায়ত বহুতখিনি সুবিধা আহি গ'ল আগতে চিঠি পত্ৰ আদান প্ৰদান চলিছিল হয়নে আগৰ দিনত এইবিলাক দিবলগীয়া হৈছিল চিঠি পোষ্টত দি দিয়ে আৰু পিয়নে গৈ পেলাই কি কৰে বহুত দিনৰ মূৰত বহুত দিন লাগি যায় কিন্তু আজিকালি সেকেন্ডতে এছএমএছ কৰি দিয়া ইমেইল কৰি দিয়া তোমাৰ মেছেজ গৈ পেলাই এটা ঠাইৰ পৰা আন এখন ঠাইলৈ পৃথিৱীৰ য'তেই নপঠোৱা গৈ পাই যায় হয়নে হেতুকে ইয়াত কোৱা গৈছে যে টেকনলজি আজিকালি বহুতো এডভান্স হৈ গ'ল হুইচ আৰ ফাষ্টাৰ বাট দ্য ওল্ড পোষ্টেল সিস্টেম ইজ ষ্টিল পপুলাৰ যিটো নেকি আজিৰ যিটো টেকনলজি বহুতে ফাষ্টাৰ বহুতো মানে আমাৰ কাৰণে লাভদায়ক কিন্তু আগৰ যিটো সিস্টেম আছিল না পোষ্টেল সিস্টেম অৰ্থাৎ ডাকযোগে যিটো আমাৰ প্ৰেৰণ কৰিছিল আমাৰ যিবোৰ নিজৰ কথাবোৰ অৰ্থাৎ যিবোৰ খবৰ আমাৰ বতৰাবোৰ দিবলগীয়া আছিল ডাকযোগে সেইটো এতিয়াও মানে পপুলাৰ হৈ আছে হয় না বিখ্যাত হৈ আছে হেতুকে ইয়াত কোৱা হৈছে হবিজ আৰ ডাজ এক্টিভিটিজ দ্যাট আৰ এণ্টাৰটেইনিং এণ্ড ৰিলেক্সিং কৈছে হবিজটোৱে এনেকুৱা এটা বস্তু যিটো নেকি ক্ৰিয়াকলাপ যিটো নেকি আমাক এণ্টাৰটেইনো কৰে লগতে আমাৰ মনটো শান্ত কৰি ৰাখে হয় না আমাক সকলো ফালৰ পৰা আমাক আৰাম দিয়ে they are pursued during leisure time for pleasure or relaxations they can be educative too hobbies help us to use our free time faithfully we can keep ourselves busy and active if we take up a hobby এতে হবিবিলাকৰ পৰা কি হয় আমি বহুতো শিকি আমাৰ আনন্দও হয় আৰু আমি বহুতো শিকিব পাৰো হয় না আৰু আমাৰ মনটো শান্ত কৰি ৰাখে আৰু এটো শিক্ষামূলকও হয় কাৰণ আমি যিকোনো কাম যেতিয়া কৰো আমি এটা শিকিবলৈ পাওঁ হয় না হেকনে আমি যেতিয়া সময় পাওঁ আমাৰ আজৰি পৰত কি কৰিব লাগে আমি ভালপোৱা কামবোৰ কৰিব লাগে আৰু এই ভালপোৱা কামবোৰ আমাক কি কৰে বিজি কৰি ৰাখে আৰু আমাক মনত আনন্দও দিয়ে ঠিক আছে আজি ভিডিওটো তোমালোকে কেনেকুৱা পালা কিবা যদি সুধিবলগীয়া থাকে কমেন্ট কৰি জনাবা আৰু তোমালোকে ইয়াৰ নেক্সট ভিডিওটো তোমালোকক মই ইয়াৰ কোৱেশ্চন আনসাৰখিনি দি আছো এখানে পলম নকৰিবা তোমালোকে এই ভিডিওটো ভালদৰে পঢ়ি লোৱা আৰু মোৰ নেক্সট ভিডিওটো সোনকালে চাবা ঠিক আছে আজিলে বাই বাই টেক কেয়াৰ অল অফ ইউ গাইজ